সকলোৱে সফলতা বিচাৰে, কিন্তু সফল হোৱাটো আমি ভবাৰ দৰে সহজ নহয়। আমাৰ সফলতা আঁৰত আছে আমাৰ কঠোৰ পৰিশ্ৰম আৰু সঠিক চিন্তা। বন্ধু-বান্ধৱীসকল, আজি আমি আপোনালোকৰ বাবে এনে এটা চুটি প্ৰেৰণাদায়ক কাহিনী লৈ আহিছোঁ, যিয়ে আপোনাক জীৱনত সফলতা প্ৰদান কৰিব আৰু আপোনাক শিকাব যে আমি কেনেকৈ আমাৰ জীৱনটো সলনি কৰিব পাৰোঁ। সফলতাই এই বিফলতাৰ কাহিনীয়ে আপোনাক জীৱনত আগুৱাই যোৱাত সহায় কৰিব। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এই কাহিনীটো এটা কোম্পানীৰ কাহিনী, যি বৃহৎ লোকচানৰ সন্মুখীন হৈছিল। কোম্পানীটোৰ মালিক আৰু কৰ্মচাৰীয়ে অতিশয় বিচলিত হৈ পৰিছিল, কাৰণ কোম্পানীটোৰ বৃদ্ধিৰ লগতে তেওঁলোকৰ বৃদ্ধি স্থগিত হৈ পৰিছিল। এদিন সেই কোম্পানীটোৰ মালিকে কোম্পানীটোৰ গেটত এখন জাননী দিলে, যাৰ ওপৰত লিখা আছিল যে যোৱা নিশা সেই কৰ্মচাৰীজনৰ মৃত্যু হ'ল, যাৰ বাবে এই কোম্পানীটোৰ আৰু আপোনালোকৰ সফলতা হোৱা নাছিল। আৰু আমি সকলোৱে এঘণ্টাৰ পিছত অডিটৰিয়ামত লগ হৈ সুখ প্ৰকাশ কৰিম। এই কথা শুনি সকলো কৰ্মচাৰীয়ে অলপ দুখৰ লগতে সুখীও হ'ল। তেওঁলোক দুয়োজনেই বৃদ্ধি হ'ব পৰা নাছিল, আৰু প্ৰতিজন কৰ্মচাৰীয়েও চাব বিচাৰিছিল সেই ব্যক্তিজন কোন। এঘণ্টাৰ পাছত সকলো কৰ্মচাৰীয়ে অডিটৰিয়াম পালেহি। অডিটৰিয়ামত এটা কফিন ৰখা হৈছিল, আৰু সকলো কৰ্মচাৰীয়ে পাল পাতি সেই ব্যক্তিজনক দেখাৰ সুযোগ পাইছিল। কিন্তু যেতিয়া কোনো এজন কৰ্মচাৰীয়ে সেই কফিনৰ ভিতৰলৈ চালে, তেতিয়াই তেওঁ হতাশ হৈ মূৰ ঘূৰাই গুচি গৈছিল। কাৰণ সেই কফিনৰ ভিতৰত আছিল এখন আইনা, যাৰ ভিতৰত চালে তেওঁ নিজৰ মুখখনেই দেখা পাব। সেই কফিনৰ ভিতৰত নিজকে দেখি কৰ্মচাৰীসকলে বুজি পালে যে কোম্পানীটোৰ বৃদ্ধি আন কাৰোৰ বাবেই নহয়, সেই কোম্পানীটোত কাম কৰা মানুহখিনিৰ বাবেই কমি আছিল। বন্ধু-বান্ধৱীসকল, এই প্ৰেৰণাদায়ক কাহিনীটোৰ পৰা আমি কি শিক্ষা পাওঁ? এই সৰু কাহিনীটোৱে আমাক শিকায় যে আমাৰ বিফলতা আৰু আমাৰ সফলতাৰ কাৰণ আন কাৰো ওপৰত নহয়, আমি নিজেই। যদি আমি আমাৰ কামৰ 100% কষ্ট নিদিওঁ, তেন্তে আমাৰ সফলতা কেতিয়াও হ'ব নোৱাৰে। লেহেমীয়া কামে কেতিয়াও কোনো মানুহৰ জীৱন আগুৱাই নিব নোৱাৰে। আপুনি কোনো কোম্পানীত কাম কৰক বা আপোনাৰ নিজৰ কোম্পানী আছে, সেইটো ডাঙৰ কথা নহয়। পাৰ্থক্য হ'ল আপুনি আপোনাৰ কামৰ সৈতে কিমান নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰম কৰে। কোম্পানী এটাৰ প্ৰতিজন ব্যক্তি যদি এলেহুৱা হৈ পৰে, তেন্তে সেই কোম্পানীটোৰ কেতিয়াও বৃদ্ধি হ'ব নোৱাৰে। আৰু এনেদৰে যদি আমি নিজৰ কামত এলেহুৱা হওঁ, তেন্তে আমি নিজৰ জীৱনটো কেতিয়াও বৃদ্ধি হ'ব নোৱাৰিম। বহুতে আজি অসফল হৈছে কেৱল নিজৰ কামৰ অন্তৰে নকৰাৰ কাৰণে, কঠোৰ পৰিশ্ৰম নকৰাৰ বাবে। যদি আপুনি জীৱনত সফল হ'ব বিচাৰে, তেন্তে আপোনাৰ কাম বা কঠোৰ পৰিশ্ৰম কৰক, চুৰি নকৰিব আৰু সদায় 100% কষ্ট কৰক। মনত ৰাখিব যে কঠোৰ পৰিশ্ৰমৰ ফল এদিন নিশ্চয় সফলতা পাব। ধন্যবাদ।